নমস্কাৰ, মই মাধুৰ্য বৰা। আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ এটা বিশেষ বিষয় লৈ। বিষয়টো হ'ল দুখ। বৰ্তমান শুনিছেই চাগে চবতে, আমুকৰ দুখ হ'ল, তামুকৰ দুখ হ'ল। মাথো দুখ দুখ দুখ, যেন জীৱনটোৱেই দুখ। এনেকৈ কয় মানুহে কথাবোৰ। মোৰ দুখ হৈছে, ট্ৰেজেডি হৈছে, তহঁতি কি বুজিবি। মানে শুনিলে এনেকুৱা লাগে বেচেৰাটো, তাৰ সমান যে দুৰ্ভগী একোৱেই নাই, তাৰ যে কোনো নাই, তেনেকুৱা কিছুমান অনুভূতি হয় আমাৰ। মানুহৰ মুখত শুনি থাকোঁ, মোৰ নিজৰ ব্যক্তিগত জীৱনতো শুনিছোঁ। দুখ, বেদনা, ট্ৰেজেডি, এইবোৰ শুনি শুনি আৰু আমনি লাগি গৈছে। দুখ, আমুকৰ দুখ, লগৰ দুখ, তামুকৰ দুখ। আচলতে আমাৰ ইমান দুখ কিয়? আমি কিছুমান সৰু সৰু বিষয়ত লাগি দুখ কৰোঁ। যেনেকৈ কলেজ বা স্কুল যাওঁ, মা দেউতাই পইচা নিদিয়ে, 20 টকা এটা নিদিয়ে বা 30 টকা এটা নিদিয়ে, খুজিলেও নিদিয়ে, তামাম দুখ বে। লগৰতে পইচা এগাল পইচা লৈ আহে, খাই বৈ ঘূৰি ফুৰে, কিন্তু মোক পইচা নিদিয়ে, তামাম দুখ। কলেজ ডাঙৰ হ'লেও কলেজ এতিয়াও চাইকেল লৈ যাওঁ, বাইকখনো নিদিয়ে, তামাম দুখ বে। উপায় নাই, বাইকখন নিদিয়ে, খুজি আছোঁ ঘৰত, বাইকখন নিদিয়ে, আনৰ বাইকৰ পিছফালে উঠোঁতেই গ'ল আৰু, তামাম দুখ। জীয়েপ এজনী আছে, তাৰ লগতো কাজিয়া, সন্দেহ, তামাম দুখ বে। চাৰিওফালে দুখ, পাৰ্চটো আছে তাত পইচা নাই, তামাম দুখ বে। মাথো দুখ দুখ দুখ, কিহৰ দুখ? আমাৰ এনেকৈ কওঁ যে আমাৰ সমান পৃথিৱীত দূষিত মানুহ বা দুখত থকা মানুহ নাই, আমিয়ে সকলোতকৈ দুখী। আচলতে আমি কিয় ভাবোঁ যে আমি সকলোতকৈ দুখী? আচলতে আমাৰ মনটো ডাঙৰ কথা। এতিয়া আপোনালোকে চাব, এতিয়া শাৰীৰিকভাৱে সক্ষম যিসকলক আমি কওঁ, তেওঁলোকে নিজৰ শাৰীৰিক অৱয়ৱটো বাদ দি নিজৰ মনোবলেৰে তেওঁলোকে বিশ্ব দৰবাৰত জয় কৰা বহুতো কথা আছে আমাৰ ওচৰত। কেইখনমান ফটোক আপোনালোকক দেখাম ইয়াত, তেতিয়া ফটোখন চাই আপোনালোকে গম পাব। এইখন ফটো দেখিছে নহয়, এইসকল ব্যক্তি, যিসকল ব্যক্তি নিজৰ শাৰীৰিক বাধাকো নেওচি তেওঁলোকে আগবাঢ়ি গৈছে। কিন্তু আমাৰ সকলো চকাৰ পিছতো হাত, ভৰি, চকু, কাণ, এটা সুস্থ মগজ, আমি কিয় আগবাঢ়ি যাব পৰা নাই? অকল দুখ দুখ দুখ, কিহৰ দুখ? কিহৰ দুখ? আমাৰ চবটো আছে, নিজে কৰিবলৈ দুখন হাত আছে। এই দুখন হাত আছে নহয়, হাত দুখনে বহুত কিবা কিবি কৰিব পাৰি, ভালো কৰিব পাৰি, বেয়াও কৰিব পাৰি। মই ভাল কৰিবলৈ কৈছোঁ। এই হাত দুখন, শুনিবলৈ কাণ আছে, দেখিবলৈ চকু আছে, ক'বলৈ মুখ আছে, হাত আছে, ভৰি আছে, আমাক কি লাগে আৰু? নিজেতো কৰিব পাৰোঁ ন? মাথো দুখ দুখ কৰি মানুহ কোনো আগবাঢ়ি যাব নোৱাৰে। আচলতে আমাৰ ওচৰত যিমানটো আছে সেইটোতে আমি সুখী হ'বলৈ চেষ্টা কৰিব লাগে। আচলতে বস্তুৰ শেষ কেতিয়াও নাই। আটাইতকৈ ধনী মানুহজনো পৃথিৱীৰ সুখী নহয় চাগে, তেওঁ আৰু বিচাৰি ফুৰে। মানে এইটো এনেকুৱাই বস্তু, তেওঁৰ ওচৰত যিমানে থাকে তেওঁ হেঁপাহটো ওপৰলৈ গৈ থাকে, উচ্চাকাংক্ষী হৈ থাকে। সেইকাৰণে কেতিয়াও পাই সমাপ্ত কৰাৰ এটা লেভেল নাথাকে, যিমানে পাবা তাৰ ওপৰলৈ গৈ থাকিব বিচাৰিবা। সেইকাৰণে সুখী কোনো নহয়, কিন্তু যিমানটো আছা তাতে যদি আমি সুখী হ'বলৈ চেষ্টা কৰোঁ, সৰু সৰু সুখৰ মাজতে যদি আমি ডাঙৰ সুখটো বিচাৰি পাওঁ, আৰু দুখৰ মাজত যিয়ে সুখ বিচাৰি পায় সিয়ে আচল মোৰ মতে মানুহ হ'ল সংগ্ৰামী। জীৱনটো এখন সংগ্ৰামত সৰু সৰু দুখ বেদনা লৈ জীয়াই থকা মানুহ লাভ নাই। আমুক দুখ তামুক দুখ, জীৱনত আগবাঢ়ি যোৱা কিবা কৰিবলৈ হ'লে দুখ কাৰ নাই? চবৰে আছে দুখ। তুমি আটাইতকৈ ভাৰতৰ ধনী মানুহজনক, পৃথিৱীৰ ধনী মানুহজনৰ পৰা দুখীয়া মানুহজন পৰ্যন্ত দুখ আছে, কিন্তু তাহাঁতৰ দুখৰ বিষয়টো বেলেগ বেলেগ। আচলতে আমাৰ দুখ বেদনা এইবোৰ আমাৰ মনৰ পৰা আহে। আমি যদি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰি কাম কৰি যাওঁ, ভাল কাম কৰি যাওঁ, আমাৰ নিজে সফল হ'ম। এইবোৰ সৰু সৰু দুখ, চিএফৰ লগত কাজিয়া, তামাম দুখ বে। পইচা নাই হাতত, ঘৰৰ পৰা পইচা নিদিয়ে, তামাম দুখ বে। বাইক এখন নাই, তামাম দুখ বে। ঘূৰিব যাব নোৱাৰোঁ, ক'ৰবাত ফ্ৰেণ্ডৰ লগত ফুৰিব যাব নিদিয়ে, তামাম দুখ বে। চাকৰি বাকৰি পোৱা নাই, তামাম দুখ বে। চাকৰি পোৱা নাই বহি আছা কিয়? তোমালোকে বিভিন্ন কাম আছে, তোমালোক এখন চাৰ্টিফিকেট লৈ অফিচে ঘূৰি ফুৰা সলনি নিজে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা। অসমখন প্ৰাকৃতিক সম্পদে চহকী, আৰু অসমত বহুত স্ক'প আছে যদি তোমালোকে বিচাৰিব পৰা। তোমালোকে ঘৰৰ ভিতৰত সোমাই পেলাই
ওলাই গৈ পেলাই লগৰ দুটামানৰ আগত বহি পেলাই আড্ডা মাৰি পেলাই মোৰ তামাম দুখ বে জীৱনটোৱে ঠগি দিলে। মোৰ সমান চাগে দুৰ্ভগীয়া কোনো নাই। এইবোৰ কথা ক'লে মাথাটো টিংটিঙাই যায়, এই মাথাটো টিংটিঙাই যায় মোৰ শুনিলে। মোৰ ক্ষেত্ৰতো হৈছে বাৰু। সেইকাৰণে দুখ বেদনা বাদ দিয়া, জীৱনত আগুৱাই যোৱা, তেতিয়াহে জীৱনত আগবাঢ়ি যাবা। দুখ কৰি একো লাভ নাই। যিসকল মানুহৰ একো নাই তেওঁলোকেও যুঁজি আছে জীৱন সংগ্ৰামত, কিবা এটা পোৱা আশাত। আচলতে তেওঁলোকেহে প্ৰকৃত মানুহ, আমি নহয়। মোকো নিজকো কৈছোঁ। হাত দুখন আছে, ভৰি দুটা আছে, চকু দুটা আছে, কাণ দুখন আছে, কি কৰি আছোঁ? দুখ বেদনা এইবোৰ ফালি আছোঁ। ফেচবুকত ৰাতিপুৱা গধূলি ষ্টেটাছ, মোৰ ট্ৰেজেডি হৈছে, আমুক হৈছে, ফিলিং ছেড, এইবোৰ কৰি একো লাভ নাই। আমাৰ মনটোক বুজোৱা, মনটোতকৈ একো ডাঙৰ বস্তু নাই। আমাৰ মনটোৱে যিটো বিচাৰে সেইটোৱে হয়। সেইকাৰণে কৈছোঁ নিজকে অলপ ষ্ট্ৰং, শক্তিশালী কৰা আৰু জীৱনত আগবাঢ়ি যোৱা। আজিকালিতো কেঞ্চাৰ হোৱা পেচেণ্টেও নিজকে জীয়াই থাকিবলৈ হেঁপাহ কৰে, আগ্ৰহ আছে যে কিবা এটা কৰিম। তেওঁলোকেও হাৰ মানি যোৱা নাই। কিন্তু তোমালোকে কিয় হাৰ মানিছা? তোমালোকৰ সকলো আছে, এটা মনোবল আছে, কিবা কৰি দেখুওৱাৰ বল, শক্তি, মগজু সকলো আছে। তাৰপিছত তোমালোকে হাৰি নাযাবা। জীৱনটো সংগ্ৰাম। এজন সংগ্ৰামী হিচাপে জীৱনত আগবাঢ়া, কাম কৰি যোৱা, কিন্তু ইয়াৰ ফলৰ আশা নকৰিবা। আমাৰ গীতাত আছে, ভাগৱতত আছে, আমাৰ গ্ৰন্থত আছে। শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল, যেতিয়া অৰ্জুনে মহাভাৰতৰ যুদ্ধৰ সময়ত নিজৰ ভাইৰ মাজত যুদ্ধ হৈছিল, গম পাইছে চাগে। তেতিয়া অৰ্জুনে কৈছিল যে মোৰ নিজৰে ভাই সকলো, মই কেনেকৈ তেওঁলোকৰ লগত যুদ্ধ কৰিম। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল যে অৰ্জুন তুমি কাম কৰি যোৱা, কিন্তু তাৰ ফলৰ আশা নকৰিবা। অৰ্জুনে যদি তেতিয়াই দুখ, মোৰ পৰিয়ালৰ মানুহ কেনেকৈ যুদ্ধ কৰিম, দুখ বুলি ভৰি থাকিলেহেঁতেন, তেতিয়াহ'লে তেওঁ অৰ্জুন নহ'লহেঁতেন। সেইটো মনত ৰাখিব। অৰ্জুনে যদি নকৰিলেহেঁতেন। সেইকাৰণে কৈছে তুমি ফলৰ আশা নকৰিবা, নিৰপেক্ষভাৱে তুমি কাম কৰি যোৱা, ভাল কাম কৰিবা, ভাল ফল নিশ্চয় পাবা। সেইকাৰণে দুখ বেদনা বাদ দিয়া। যিখিনি আছে, তোমাৰ মা দেউতা আছে, তোমাৰ এখন সুন্দৰ ঘৰ আছে, আৰু কি লাগে তোমাক? তোমাৰ কৰিবলৈ কৰ্ম উদ্যম আছে, জীৱনত আগবাঢ়ি যোৱা। দুখ বেদনা এইবোৰ বাদ দিয়া, বিন্দাছ থাকা। কোনো মানুহ অমৰ নহয়। একদম পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধনী মানুহটোও মৰিব, আটাইতকৈ দুখীয়া মানুহটোও মৰিব। এইটো কি এৰোপ্লেনত ঘূৰি ফুৰাকেইটাও মৰিব, আমি ৰাস্তাত খোজকাঢ়ি ফুৰাকেইটাও মৰিম। আৰু বেমাৰীক ভাল কৰা ডাঙৰ আমেৰিকা, মুম্বাই, য'ত আমেৰিকা, লণ্ডন, য'ত ডাঙৰ ডাক্তৰকেইটা আছে নাই, ডাক্তৰ কেইজন আছে, সেইকেইজনো মৰিব। কোনো অমৰ নহয়। চ' আমাৰ জীৱনটো কেইদিনীয়া? 4 দিনীয়া বুলি কয়। 4 দিনীয়া জীৱনত দুখ বেদনা কৰি কি লাভ? তাতকৈ আনক হৰুৱাবলৈ শিকা। তোমালোকৰ যি মা দেউতাই ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, তেওঁলোকৰ মনত দুখ নিদিবা। দুখ শব্দটো বৰ বেয়া বস্তু। তেওঁলোকক দুখ নিদিবা, তেওঁলোকৰ সুখত থাকা। তেওঁলোকৰ বৃদ্ধা বয়সত যাতে তেওঁলোকৰ বৃদ্ধাশ্ৰম একমাত্ৰ সাৰথি নহয়, সেইটো মনত ৰাখিবা। যি মা দেউতাই তোমালোকক ইমান দিন ডাঙৰ কৰি যোগ্যতা কৰিলে, তাৰপিছত যদি তোমালোকৰ মা দেউতাক ডাঙৰ কথা কোৱা বা চুপ থাক বুলি কোৱা বা ঘৰৰ পৰা ওলাই যাবলৈ কোৱা, তোমালোকৰ নিচিনা কুপুত্ৰ কোনো নাই। সেইকাৰণে মা দেউতাক লৈ এখন ধুনীয়া ঘৰ আছে তোমালোকৰ, ত' ধুনীয়াকৈ ভালকৈ থাকিবলৈ শিকা আৰু দুখ বেদনা বাদ দিয়া আৰু ধুনীয়াকৈ থাকা। কোনো মানুহ অমৰ নহয়, আকৌ কৈ আছোঁ। সেইকাৰণে 4 দিনীয়া জীৱন, তাত যদি তোমালোকে ভালকৈ থাকা, সেইটোৱে তোমালোকৰ কাৰণে স্বৰ্গ বুলি বেলেগ নাই। এইখনেই স্বৰ্গ, এইখনেই নৰক। তুমি ভাল কাম কৰিবা, ভাল ফল পাবা, বেয়া কাম কৰিবা, বেয়া ফল পাবা। সেইকাৰণে কৈছোঁ 4 দিনীয়া জীৱন, তুমি ভালকৈ হাঁহি ফূৰ্তি, ভালকৈ কাম বন কৰি মা দেউতা পৰিয়াল উভয়ে সকলোৱে ফ্ৰেণ্ডৰ মাজত সকলোক সুখ দিয়া। এইটোৱে তোমাৰ ধৰ্ম, এইটোৱে তোমাৰ দায়িত্ব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে, তেন্তে নিশ্চয় ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবই, আৰু লাইক কৰিব, ছাবস্ক্ৰাইবটো কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই বনোৱা ভিডিঅ'বোৰ আপোনাৰ ওচৰত সকলোতকৈ আগতে পায়গৈ। আপোনালোকে যদি কিবা মোৰ ভিডিঅ'টোত ভুল ভ্ৰান্তি দেখিলে, একো নাই, ভুল হ'ব পাৰে, তলৰ কমেণ্ট বক্সটো আছে, তাত আপোনালোকে মোৰ কি ভুল হ'ল ক'ব পাৰে। তেতিয়া নেক্সট ভিডিঅ'ৰ পৰা ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম। ধন্যবাদ। সকলোৰে জীৱনটো সুখৰ হওক, তাকে কামনা। ধন্যবাদ।